কি ঠাণ্ডা পৰছি ঐ সদায় যদি এনেকুৱা ঠাণ্ডা থাকিল হয় কথাই নাছিল আই ঐ স্বৰ্গত থকা ভাল হয় দে অলপ মাজে মাজে বৰফ চৰফ পৰিলেও ভাল লাগে ধুই আমাৰ ইয়াতে বৰফ চৰফ দেখা দেখিয়ে নাই মাৰা চাৰা প্লেন বনাইছে নেকি বা কি খঙত আছে দেখোন টেপৰা দেখোন হে নাই ৰ নাই খঙত নাই এটা কথা ভাবিয়ে বেয়া লাগে আমাৰ ইয়াতে অত ঠাণ্ডা পৰে কিন্তু বৰফ নপৰে ভাগ দিনো বেটা ঠাণ্ডাত কম্বল উৰি পাত্তা নাই তোক আর বরফ লাগে নহয় বরফ সরফ পড়ে থাকলি অলপ গাত বরফ সরফ পড়ে থাকলে কম ভাল লাগিল তেতিয়া কম ভাল লাগিল হলে এলিয়ে গাত বরফ পড়লা কই রাস্তাঘাটে হিরহিরে গেল আই স্বর্গত থাকার মানুষ পালো দে উপায় নাই আর কি করবি হেলা দি মতে ফফলা ফোন করছিলে সি বলে ভাই তাঁতৰ কাষত করে জুই দিছি তাতে বহি অলপ আমেজ লওয়া হয় নেকি বাবা কি ভাল কাম করছে ফফলাই তাতে বহি অলপ আড্ডা দেওয়া সোনকাল যো আমি চকলে কি ফেলে জুই চেছে হো নলি এই টেপরা সুয়ার বাচ্চা কিমান সোনকাল ফোন করলো ইতিয়াক লাগি তার হলেই ভেরে নাই এনাই কথা সি ভাওনা মিনিস্টারের পিয়ে তার সময় মিলা নাই তেতিয়ার পাই হ্যাঁ 2-3 ঘন্টা হয়ে গেল আও আজি ফফলা কি ভাই কি জুই দেখছে ভাই ও আইসা বাবা টেপরা তেতিয়ার পাইতে আমার পিছে তই হ্যাঁ বাপরে ইমান বিজি তই হে ফফলা তই এনে খং করতে রে ভাই এই হরকান্তক লগ পালবা তো তাক আর কিন্তু একটু তাকো লগ কইছে লই দুনিয়াকে দে বারু দে ঠিক আছে রে হরকান্ত বিছে জুই করে কেনা লাগছে ভাই ফফলা বোম 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 বা বোম আড্ডা মারা জায়গা বনে দিছে রে তই কিন্তু গাছ চাছ কাটি একদম বাপরে বা মজা রে গিয়া ঠান্ডা দিন আর আমার এতে চলে যাবো না কি ক হ্যাঁ ভাই ঠান্ডা দিন এতে যাবো আর আমার মজা হবো মজা লাগবো দুয়া ভালকে বই নালাগে বৌরা কেন বইবে ভাই বই লাগে আছো ফফলা চাচা তুই এটার কথা শক্তিমান আহি আছে শক্তিমান দেখোন ইয়াৰ লগত জমনি কৰো অলপ মাত তুই আকৌ শক্তিমান শুনি ফেলে কি হব তোৰ লগত ইমান ডাঙৰ মানুহ জকা কৰা নাপে টেপৰা তই জকাব নালাগে দে আমিয়ে জকাম তই মনে তাক তই এটা সৰু হৈছা ফলা তোহাতে আকৌ নামাতি মই আজি এটা বিল্লা দেউ ৰ অলপ পইচা পাতি হ'লে ভাল আছিল কি কয় কান্ত এক বিল্লামি দিবি ভাই এটা কথা মনত রাখ কিন্তু ই যদি আমাক বিল্লামি দিবে লাগে তেতিয়াহ'লে আমাৰ পিঠি কিন্তু বড়ো বেজাৰ হ'ল ভাই কান্ত নকৰিবি তোৰ ধৰি আমাৰ মাইক মন নাযায় টেপৰা ইমান ভয় কৰা চুপচাপ বহি থাক তোহাতে খালি মই জিকাও তোহাতে কৰিয়ে যাবি দেচোন বাৰু কি হৈ দেখা যাক ৰামজলা ইতিয়াও মোক জকাবাই ৰাই নাই হা শক্তিমান কেম খং কৰা তইতো বিয়া চিয়া পতা মানুহ নহয় ভাই তই যে চিংগুল মানুহ আমাৰ দৰে তোক আৰু নজকে কাক জকামে ভাই তই যি মোক জকাইছিয়া তোৰ বাইকেৰ বিয়াত মই গল্লা বিলিছিলো গম পা আৰু ফফলা তোৰ বাইকেৰ বিয়াত মই লুচি বিলিছিলো পুৱাই গলিয়া উঠবি বাইকেৰে তোনহে মোক জকাব পাৰা শক্তিমান তোক নিজৰ দাদা বুলি ক তই বহুত খং কৰাই ভাই সেইটোৱে কথা নেকি দাদা বুলি ভাবি জকাইছা যদি জকাইছে আৰু হ'ব দে ধৰি নাথকো ময়ো শক্তিমান কাপোৰ নাই নেকি তোৰ খালি গেছ আজি এই ঠাণ্ডাটো তুন্দে কি কথা ক শক্তিমান ঘৰে লাগি কাপোৰ চাব লাগে নেকি শক্তিমানৰ শক্তি গৰম কৰি দে তেপৰাই গম পাইছি শক্তিমান তে বচোন তোৰ লগত আজি এটা পাৰ্চনেল কথা আছে মই বুঢ়াটোৰ লগত তোৰো কিবা পাৰ্চনেল কথা থাকে দেচোন বাৰু কেনা কথা শুনো তোক বুঢ়া বুলি শুনি গৈছি তোৰ ভজি সলমান খানে বৰ্তা নবে দেখা নাই 6 পেক কহা কইয়া লাগিছি চাইৰ ভালে দি সেইটো অলপ বেছিয়ে কৈ দিলি তুন্দে দে বুঢ়া বৌ দেচোন বাবা কো কি কথা কও খুজিছিলি কেছটো মানে অলপ বেলেগ শক্তিমান তোৰ কাৰণে এটা বহিৰা আপি আছে তই কি ক'ব দিছিলা সঁচাই নেকি মই বুঢ়া কালক লাগি আপিয়ে পোনা তই মোক আপি বিচৰি দিবি শক্তিমান আপি মানে নপি ঘৰ কলৰ আপি কি কয় ক'ৰ আপি কি কথা ভালকে নকয় কিয়া শক্তিমানে ৰক্ষা নাপাইছি শক্তিমান লাহে তোৰ হাগা লাগছি নেকি তই গুণা নাই ধৈৰ্যৰ ফলত আমি বুলি কথা কৈছো আগফালৰ পাই তোক এইটো বয়সত ৰাফি বুলি গলি আৰু মন চন অলপ উচি যাই দেচোন শুনছে ইয়াৰ কথা ইছেৰ কথা একৈশ বছৰীয়া পুৰা একদম বিয়া পাতিব লাগে যুৱক এটা কথা সুধো আপিটো মই ইমান বুঢ়া হলি মোক একচেপ্ট কৰিব মই দেখোন দাড়ি চুলি গতাই বকছি শক্তিমান আপিটো বদলিলে চলি গিলে ভাই গমছে না তোক তই এনাই একচেপ্ট কৰিব আৰু চুলি তুলিৰ কথা নাই চাবা যদি না কলা কালাৰ মাৰি দিলে হৈ না কি কয় তেতিয়াহ'লে আৰু বিয়াখন ফিক্স বুলিয়ে ধৰিব পাৰো এই বুঢ়া কালত যি মই চলি পলিৰ মুখ দেখিব পাওঁ মই সপোনতো ভাবা নাছিলো তাকে তই দেবৰা সেই বুঢ়া কালত জোচ দেখছে আপি দেখে নাই ঘৰ কলে আইতা কলে চিন্তা দেখছে চলি পলি লাগি মাথা ভাল্লাকে হ'ব ফ্লা নজকাবি বাবা এডভান্স নহয় তোক মই বাকচে দি পঠিয়াই দিম আপি কিন্তু ঘৰ কলা নব লাগিব দেই শক্তিমান তোৰ মোৰ ওপৰত বিশ্বাস নাই এনে কম নেকি তোক মই ঘৰ কল বুলি চিনি চাম্পা বুলি কলি হ'লে মোৰ ঘৰ কল বুলি ক'ব লাগে কি আছিল নাই তোৰ কিয় বিশ্বাস কৰিমে তোৰ নিজৰ চলিত ধৰে
কান্ত ওই ঠিক কথাই কৈছি ই বিয়া পাতিলি টাইমত বিয়া চলি আমাৰ মানে হলে এই খবৰ মনে মনে থাক অলপ কিবা পইচা পাতি দে যা চাউৰা ৰাতি এটা খানা খাব পাৰি মোৰকে হ'লেও তে শক্তিমান আপি চাবা কিনে মানে যাবি মইতো পাৰিলে কালিয়ে যাওঁ না কি কম ফলা কালি নালগে নেকি আজি ৰাতি ৰাতিয়ে যাই থাকো এটা যাবি কালি নহয় কালিতে কিয় বাধা হৈছে অলপ 2 দিনমান ৰ এলা ৰক্ষা চক্ষা বৰ টান পাৱে আপি এটাৰ কথা কোৱাৰ পিছত আপি তোক নাচক আৰু থাকিব পাৰি না হোৱাটছএপ নাম্বাৰটো হ'লেও দিম কান্ত এটা কাম কৰ মোৰ হোৱাটছএপ নাম্বাৰটো এক দি আপি এলাৰ মেছেজ করতে কি আজি ৰাতি তোক কি আছে পইচা দিবালে দে প্ৰাত হয় কম মাল নহয় দেই শক্তিমান আপিটো আমি কালি পৰহিৰ ভিতৰতে চাব যাম তথাপি তোক যদি নাম্বাৰটো লাগে ভাবা পাৰা নাম্বাৰটো মোক লাগিছিল ৰাতি কথা পাতিলো হ'ল অলপ টাইম এনেই চাচি নে কিটো হ'লো আৰু ঠিকে আছে কিন্তু শক্তিমান এটা কথা নাম্বাৰটো দে আমাকো কিবা অলপ মাননি দিব লাগিব তুন্দে নকাই কি লাগিব মাননি হিচাপত দি যাওঁ দে কিবা এটা তুন্দেও সৰু সৰু ঘূৰি খাই চলি কান্ত তয়ে কো অলপ মতাকে কবি ভাই শক্তিমান তোৰ পৰা পইচা চইচা খুজিবা ভালে নালাগে ভাই তথাপি তই ইয়াত দিবা ইচ্ছা কৰিছে যদি আমিও তো নলগে থাকিব নোৱাৰো টাকা 2000 মান দি যা বাহ হোৱাটছএপ নাম্বাৰটো হৈ টকা 2000 বাপৰে বাপ এইটো সঁচাই গৈ ক'লে হ'ব কিন্তু হ'ব দে আৰু ঘূৰি খাই চলি বুলি টকা 2000 ৰাখি ৰাখ মই এতিয়া যাই থাকো দে নিয়াচি আৰু পৰি আছে ৰাতিও হৈছে তুন্দে অলপ টাইম বহা যদি বহ চলি ইয়াত বহুত আশা কৰি পইচা চইচা দিছো দে আশাত চেষ্টা পাতি নালাগবি মোৰ শক্তিমান তোৰ লগত আমি এনে কৰিম তই ক'ৰবাত কিবা ভাবি থাকে তোৰ বিয়া ভিক্ষা তই যাই পেলাই এতিয়া পেণ্ডেলৰ কাম চাম কৰিব পৰা হৈছে লাগে তে থাক গোটাই এতিয়া আৰু অকান্ত ৰাতি মোক তই মেছেজ কৰি দিবি নাম্বাৰটো পাৰি নাযাবি আৰু পইচা চইচা পাই পাৰি যাবি পিছত বয়া হ'ব না কেছটো শক্তিমান টেনশ্যন নলবি তই ঘৰ যাই নাপাতে নাম্বাৰ তোৰ মোবাইলত আহি যাব যা এতিয়া তই যাই থাক দে যাওঁ দে গোটাই এতিয়া থাক ভাই পাৰ্টি কৰিব লাগে শক্তিমানক ফুল বিল বনাব লাগিব শক্তিমানক ফুল বিল দিব লাগিব আজি 1000 মান টকাৰ কিবা খাই লৱা তাৰপৰা দগৰি ৰুটি মাংস মাৰি হোৱা ঠাণ্ডাৰ কথা বঢ়িয়া লাগিব জ্বালা চালা দি পুৰা মাৰি আহিম মোৰ দাদা নাপাতে জিভেৰ পানী পচিয়ে ভাই সোনকালে যাব লাগে আমিও এতিয়া ভৈনাতকো বাদ দি চুই